নমস্কাৰ বন্ধু বান্ধৱীসকল মোৰ নাম বিষ্ণুপ্ৰিয়া বৈশ্য মই আজিৰ পৰা ইউটিউবত নতুনকৈ ভিডিঅ' বনোৱা আৰম্ভ কৰিছো আপোনালোকে যদি মোৰ ভিডিঅ'টো চাই ভাল পায় ভিডিঅ'টো লাইক কৰিব কমেন্ট কৰিব আৰু লগতে চেনেলটো সাবস্ক্ৰাইব কৰি দিব আৰু আহিবলগীয়া ভিডিঅ'টো কিহৰ ওপৰত চাব বিচাৰে তলত কমেন্ট কৰি দিব তেতিয়াহলে ভিডিঅ'টো আৰম্ভ কৰো এতিয়া 4:20 বাজিছে আৰু মোৰ বহুত গৰম লাগিছিলে সেইবাবে মই দুডাল বেনি গাঠি ললো এয়া চাওক আমাৰ চোতালতে ভাত কেৰেলাৰ গছ গজিছে 3টা 4টা মান লাগিছিলে আমি খালো বৰ্তমান এটাও নাই সৰু সৰু কৰ ধৰিছে লাগিব চাগে এয়া ওচৰতে আমাৰ গোলাপ ফুল মায়ে ৰুইছিলে এয়া চাওক মই ইয়াতে জলকীয়াৰ পুলি ৰুইছিলো এইডাল ক্যাপসিকামৰ পুলি হয় ডাঙৰ হলে মই দেখাম আপোনালোকক এটো কি চিনি পাইছে নে কুণ্ডলি হয় লাগিব পিছত আৰম্ভণি হে ঘৰৰ ওচৰৰে বান্ধৱী এজনী আছে ইহঁতৰ ঘৰত এতিয়া আম খাবলৈ যাম আপোনালোককো দেখাই থাকিম মই আহি এটা হাতত চৰিয়া লৈ লৈছো আৰু অংকিতাৰ সাইডতে আম কাটি আছিল এতিয়া আমিও কামত লাগি যাম আৰু বহি গৈছো এতিয়া মই চুকি আছো অংকিতা আৰু মই চুকি আছিলো লগত আৰু এজনী বান্ধৱী আছিল তাই এতিয়া কলপাত কাটিবলৈ গৈছে কলপাতত খোৱা মজাই বেলেগ এতিয়া আমাৰ জিভাৰ পানীও পৰি আছে চুকিও আছো আৰু অলপ অলপ খাইও আছিলো আমি দুজনীহে খাইছো দেই এজনী গমে নাপায় ঘৰলৈ আহোতে আহোতে গধূলিয়ে হ'ল এতিয়া গধূলি হৈছে আমি অলপ ফুৰিবলৈ যাম মোৰ লগত আছে আমাৰ টিকলা খুৰা লৰা হয় আৰু হাঁহি দিয়া আজিৰ ভিডিঅ'টো ইমানতে সামৰিলো আপোনালোকে মোক মৰম দিব বুলি আশা থাকিল ধন্যবাদ